হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই তোমালোকক নৱমমান শ্ৰেণী বৈচিত্ৰ্যময় অসমৰ চাহ জনগোষ্ঠীসকলৰ বিষয়ে ইতি চমু পৰিচয় দিয়া প্ৰশ্নটোৰ উত্তৰ লৈ আহিছোঁ। এইটো তোমালোকে লিখিলে যাতে পৰীক্ষাত 5 নম্বৰ পোৱা বা 5 নম্বৰ পোৱাকৈ প্ৰশ্নটিৰ উত্তৰ তোমালোকে লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পালা জনাবা। চোৱাচোন বাৰু কেনেকুৱা হৈছে চাহ জনগোষ্ঠীসকল। অসমৰ সমাজ জীৱনৰ এক অন্যতম বৃহৎ অংশ হৈছে চাহ জনগোষ্ঠী। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাহ শ্ৰমিকৰ চাহিদা পূৰণ কৰিবলৈ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল যেনে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আদি ৰাজ্যৰ পৰা শ্ৰমিক সংগ্ৰহ কৰি আনিছিল। এওঁলোকৰ এচাম নিজ ঠাইলৈ উভতি গ'ল আৰু আন এচামে এই অসমকে নিজ ভূমি বুলি ভাবি ৰৈ গ'ল। অসমত স্থায়ীভাৱে থাকি যোৱা এই চাহ বাগিচাৰ শ্ৰমিকসকলেই চাহ জনগোষ্ঠী নামেৰে পৰিচিত হ'ল। এওঁলোকৰ মাজত এটি উমৈহতীয়া সংযোগী ভাষা গঢ় লৈ উঠিছে, যাক বাগানীয়া ভাষা বুলি কোৱা হয়। বৰ্তমান অসমত চাহ জনগোষ্ঠীৰ লোকৰ সংখ্যা প্ৰায় 60 লাখ। এওঁলোকৰ ভিতৰত হিন্দু আৰু খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা সৰহ। হিন্দুসকলৰ বেছিভাগেই শাক্তধৰ্মী আৰু জড় উপাসক। চাহ জনগোষ্ঠী সমাজখনৰ মাজত অনেক জাতি উপজাতি আছে। ইয়াৰে কিছুমান হ'ল উৰাও, মুণ্ডা, চাওতাল, কুৰ্মী, তাঁতী, ঘাটুৱাৰ, গোৱালা, কমাৰ, কহাৰ, কালিন্দী, কিষাণ, কৈৰী, গড়, গণ্ড, তেলী, তুৰী, তেলেঙা, চাহু, হাজাম, পাটৰ, পানিকা, ভূমিজ, ভক্তা, ৰবিদাস, ৰাজুৱাৰ, ৰহিদাস, লোহাৰ, হাৰী আদি। ইয়াৰ ভিতৰত তোমালোকে এই গোটেইখিনি নিলিখিলেও 10টামান উপজাতিৰ নাম লিখিলেও হ'ব। গোটেইখিনি লিখিবলৈ পৰীক্ষাত সময় নাপাবও পাৰা বা গোটেইখিনি তোমালোকৰ মনত নাথাকিবও পাৰে। তাৰপিছত পেৰেগ্ৰাফটো চোৱাচোন। চাহ জনগোষ্ঠীৰ লোকসকলে অসমীয়া ভাষা সংস্কৃতিক আঁকোৱালি ল'লেও তেওঁলোকৰ এটি নিজস্ব পৰিচয় আছে। কৰম, টুচু আৰু চহৰাই চাহ জনগোষ্ঠী সমাজৰ অতি জনপ্ৰিয় উৎসৱ। কৰম উৎসৱত তেওঁলোকে ঝুমুৰ নৃত্য পৰিৱেশন কৰে। চাহ জনগোষ্ঠী সমাজখন এতিয়াও বহু দিশত পিছপৰি আছে। তেওঁলোকৰ জীৱন ধাৰণৰ মান অতি নিম্ন খাপৰ। ভালদৰে শিক্ষাৰ পোহৰ নপৰাৰ বাবে চাহ জনগোষ্ঠী সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰে আৱৰি ৰাখিছে। বাগিচাৰ কৰ্তৃপক্ষৰ লগতে চৰকাৰে কল্যাণমূলক আঁচনি গ্ৰহণ কৰিলে চাহ জনগোষ্ঠী সমাজখন সময়ৰ সোঁতত খোজ মিলাই আগবাঢ়িব পাৰিব। চাহ জনগোষ্ঠীৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তি হ'ল মেঘৰাজ কৰ্মকাৰ, সন্তোষ কুমাৰ তপ্ন, চাইমন সিংহৰ। মেঘৰাজ কৰ্মকাৰ হ'ল প্ৰথম সাহিত্যিক পেঞ্চনাৰ। সন্তোষ কুমাৰ তপ্ন অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক। সাধাৰণ সম্পাদক আছিল। চাইমন সিং হৰে চাহ জনগোষ্ঠীৰ শিক্ষাৰ কথা চিন্তা কৰি পিছপৰা অঞ্চলত স্কুল পাতিছিল। দেশৰ স্বাধীনতা সংগ্ৰামৰ বিভিন্ন কাৰ্যসূচীত চাহ জনগোষ্ঠীৰ বহুতো লোকে চৰকাৰী নিৰ্যাতনৰ বলি হৈছিল। আনকি বহুতৰ মৃত্যুও হৈছিল। শোণিতপুৰ জিলাৰ তেজপুৰ এন ঘগ্ৰাটি ই ষ্টেটৰ মাংৰি উৰাও স্বাধীনতা সংগ্ৰামত জীৱন উচৰ্গা কৰা অসমৰ প্ৰথম মহিলা শ্বহীদ। হ'ব, তোমালোকে এইখিনিলৈকে লিখিলেই হ'ব। তোমালোকে মোৰ ভিডিঅ'টো চাই জনাবা কেনেকুৱা পাইছা। আৰু যদি তোমালোকক বেলেগ ভিডিঅ' লাগে, বেলেগ প্ৰশ্নৰ উত্তৰ লাগে, তোমালোকে মোক কমেণ্ট কৰি জনাবা। মই তোমালোকক সেই প্ৰশ্নৰ উত্তৰ লিখি আপলোড দিবলৈ মই চেষ্টা কৰিম। আৰু মোৰ চেনেলটো চাই পেলাই যদি ভাল পাইছা, লাইক কৰিবা ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।